সো বন্ধুসকল যেটো কথা কৈ আছিলো মানে আপোনালোকে মানে যেটো মানে ওয়েট কৰি আছিলে সো আজি মানে হেতু দেখাইছো আৰু মোৰ লগত আছে ইয়াতে আসিৰ উদ্দৰ এজন ককা সো ফাৰ্স্ট অফ অল আমাৰ চেনেলত আপোনাক ওয়েলকাম জানালো আৰু আপোনাৰ নামটো বাবুল দাস ভাবুল দাস সো যোৱা 3 বছৰ আগতে আপোনালোকে এটা সং পাইছিলে মানে গান পাইছিলে যেটো সংগ্ৰামী গান আছিল কাৰ যেটো আন্দোলন হৈছিল তেতিয়া এটা গান মানে খুবেই ভাইৰাল হৈছিল অসমত আৰু হেতু গান ভাবিছো যে আকৌ এবাৰ ৰিপিট কৰিবলৈ সো যদি আকৌ এবাৰ গাই দিয়ে তেনেহলে আমাৰ ভিউয়াৰসকলে জানিব মানে সেই গানটো আকৌ শুনিব পাৰিব আকৌ এবাৰ হয় ঠিক আছে ৰণ যদি হয় আমাৰ মাটিত ৰণ যদি হয় অসমৰ মাটিত তেনে ৰবগৈ লাগিব আমি ৰণৰ সাজেৰে সাজি তৰি লৈ ৰণৰ বাহন তৰি লৈ ৰণৰ বাহন দুহাততে তুলি লোৱা ৰক্ত নিচান গুৱা খবে মুকুটিৰ গান দুহাততে তুলি লোৱা ৰক্ত নিচান গুৱা খবে মুকুটিৰ গান বিপ্লৱৰ বানত উঠোৱাৰ সুখনৰ মল 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 হেই আগুৱাই বোলা সৰ্বহাৰা দৌল আগুৱাই বোলা সৰ্বহাৰা দৌল ৰণ যদি হয় আমাৰ মাটিত ৰণ যদি হয় অসমৰ মাটিত তেনে ৰবগৈ লাগিব আমি ৰণৰ সাজেৰে সাজি তৰি লৈ ৰণৰ বাহন তৰি লৈ ৰণৰ বাহন ৰাইজ যদি এক হয় কোনে বলে পাৰে ৰাইজে বল দিলে পাহাৰ খহি পৰে হেই ৰাইজ যদি এক হয় কোনে বলে পাৰে ৰাইজে বল দিলে পাহাৰ খহি পৰে আগুৱাই বোলা সৰ্বহাৰা দৌল আগুৱাই বোলা সৰ্বহাৰা দৌল এই জুই জ্বলিছে জ্বলিব সংগ্ৰাম চলিব এই জুই জ্বলিছে জ্বলিব সংগ্ৰাম চলিব শতৰুৰ কামিহাত গুৰি কৰিবলৈ জাগ্ৰত জনতা আহিছে ওলাই আজি দয়া নাই আজি ক্ষমা নাই আজি দয়া নাই আজি ক্ষমা নাই হে আগুৱাই বোলা সৰ্বহাৰা দৌল আগুৱাই বোলা আৰু ইয়াতে আৰু এটা কথা কৈ দিওঁ যে যেটো আপোনাৰ মানে গানটো মানে যেটো হেৰি হৈছিল ভাইৰাল হোৱাৰ ফলত মানে বহুতে মানে আপোনাক লগ ধৰিব তেনেকুৱা আশা থাকে কিন্তু লগ ধৰিব নাপায় আৰু একজেক্টলি আপোনাৰ লোকেশ্যনটো ক'ব পাৰিনে আপোনাৰ লোকেশ্যনটো বৰমাংসু মোৰ লোকেশ্যন বৰমাংসু কাকি অঞ্চল ন কাকি বৰমাংসু হুজাই ডিষ্ট্ৰিক্টৰ নগাঁও ডিষ্ট্ৰিক্টৰ কাকি অঞ্চলৰ বৰমাংসু ঠাইতে সো আপোনালোকে লগ ধৰিব পাৰিব যদিহে আপোনালোকে তেনেকুৱা বহুতৰ আশা আছিল লগ ধৰিব মানে গানটো তামাম হিট গৈছিল সো যিকোনো হওক আপোনালোকক তেনেকুৱা আকৌ এবাৰ ৰিপিট কৰিব চেষ্টা কৰিছোঁ যদি আপোনালোকে ভাল পালে থ্যাংকস ফৰ ৱাচিং বাই বাই